ৰাতিপুৱা শুই উঠিয়ে চাহ তাহ খাই ডাইৰেক্ট আহি গ'লোঁ গেৰেজলৈ বুলি। মানে লগৰজনে কল কৰিলে যে মোৰ গাড়ীখনৰ অলপ প্ৰব্লেম হৈ আছে, গেৰেজৰ পৰা আহোৱা। মই ক'লোঁ ব'ল একেলগে যাওঁ। গেৰেজ আহি পাই মই ভালকৈ এক জেগাত বহি ল'লোঁ, ৰেষ্ট লৈ আছোঁ এতিয়া। তাৰপিছত গাড়ীখন পাতি দিলোঁ লাইনত। এতিয়া মানে মেকানিকে কামটো কৰি দিব গাড়ীৰ। তো এইফালে মেকানিকে কামত ধৰিলে গাড়ীখনৰ, আমিও ভালকৈ এবাৰ চাইছোঁ আৰু কি কৰে কিনো কৰে গাড়ীখন কেনেকৈনো ভাল কৰে। জানিব ইচ্ছা যায় আৰু কি বা প্ৰব্লেম হৈছে সেইটোৱে। এতিয়া হৈ গ'ল মেকানিৰ কাম কৰা গাইছ গাড়ীখনৰ। এইবাৰ মানে গাড়ীৰ মালিকে চাকা খোলাত লাগি গ'ল, মানে চাকাটো বোলে চেঞ্জ কৰিব। তো গাইছ গাড়ীও ভাল কৰা হ'ল। এতিয়া একেলগে ঘৰলৈ যাওঁ আৰু সন্ধিয়া খেল এখন আছে তাতে চাবলৈ যাম। এতিয়া দুপৰীয়া ভাত পানী খাই যাই আছোঁ আমি খেলখন চাব। মানে আজিৰ খেল আছে মুকালমুৱা FC ভাৰ্চেছ দামপুৰৰ লগত। তো চাই লওঁ আমি কোন জিকে কোন হাৰে। তো সেই বুলি আমি গোটেইকেইজন ওলালোঁ মানে খেলখন চাম বুলি। এইফালে খেলখনলৈ যাই আছোঁ। এইটোৱে হ'ল খেলখনৰ মেইন গেটটো। মানে আগত হৈ আছে ফুটবল খেলখন, হোৱা নাই এতিয়া আৰম্ভ হোৱা নাই। এতিয়া টিকেটটো কাটি লওঁ আৰু ভিতৰলৈ যাওঁ গাইছ। তো এতিয়া ভিতৰত আহি পাই চালোঁ মানে খেলুৱৈসকলে প্ৰেক্টিচ কৰি আছে। খেলখন এতিয়া মানে আৰম্ভ হোৱা নাই আৰু 15 মিনিটে আছে প্ৰায়। আমি মানে এডভান্সে আহি গ'লোঁ। तो চাই লওক ইচকা খেল হোগা, কন জিতেগা কন হাৰেগা। আমাকতো আৰু দামপুৰে লাগে, যিহেতু দামপুৰ আমাৰে গাঁও। তো এনেকৈ খেলখনৰ লেফাৰী হুইচেল মাৰি দিলে, এফালে খেলখনো ষ্টাৰ্ট হৈ গ'ল গাইছ। তো গাইছ খেলখন মানে চাই বহুত বেছি ভাল লাগিছে, কাৰণ মানে দুয়োটা দলৰে মানে সমান পজিশ্যনত খেলখন হৈ আছে। এয়া প্ৰায় দামপুৰে মুকালমুৱাক 3টা গ'ল দিলে আৰু মুকালমুৱাই দামপুৰক 1টা গ'ল দিলে। এইটো হ'ল 3 নম্বৰটো গ'ল দামপুৰৰ। মানে গোটেইকেইটা গ'ল আপোনালোকক দেখুৱাব নোৱাৰিলোঁ, মানে সেই টাইমত কেমেৰাটো অন কৰাও থকা নাযায়। তো গাইছ দামপুৰে ছেমি ফাইনেল পালে, ৰেফাৰী হুইচেল বজাই দিলে, খেল খতম। এতিয়া আমিও খেলা চেলা চাই একেলগে ঘৰলৈ যাওঁ গাইছ। আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই থাকে কিন্তু মোক ছাবস্ক্ৰাইবটো কৰি নিদিয়ে গাইছ। চ' প্লিজ গাইছ ছাবস্ক্ৰাইবটো কৰি দিব গাইছ। বাই বাই।